নমস্কাৰ প্ৰতিদিন খবৰৰ প্ৰতিগৰাকী শ্ৰোতাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, সেইবাবে বাতৰিটো আপুনি সম্পূৰ্ণ শেষ কৰি চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথম খবৰটোৰ মাজলৈ। প্ৰথম খবৰটো আহিছোঁ এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। লাভ জাহাদৰ বিৰুদ্ধে ৰাজ্যত প্ৰথমটো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। এনকাউণ্টাৰ কৰা হৈছে যুৱকক লক্ষ্য কৰি। হিন্দু যুৱতীক পলুৱাই নিয়া মান্নান আহমেদলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ দি আছোঁ আপোনালোকক। লাভ জাহাদীৰ বিৰুদ্ধে ৰাজ্যত প্ৰথমটো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। হিন্দু যুৱতীক পলুৱাই নিয়া মান্নান আহমেদলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীয়ে ইতিমধ্যে গুলী চলাইছে মান্নান আহমেদলৈ লক্ষ্য কৰি আৰু বৰ্তমান কাছাৰৰ লক্ষীপুৰ শিৱপুৰত সংঘটিত হৈছে গুলীচালনাৰ এই ঘটনাটি। আৰু বৰ্তমান গুলীবিদ্ধ মান্নান আহমেদক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। এটা অতি খুবেই ডাঙৰ খবৰ দি আছোঁ আপোনালোকক। আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল মান্নান আহমেদ নামৰ যুৱকগৰাকীয়ে আৰু সেই মুহূৰ্ততে আৰক্ষীয়ে মান্নান আহমেদলৈ বুলি গুলী চলাইছে। এইপিনে আৰক্ষীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ আনিছে মান্নান আহমেদ নামৰ যুৱকগৰাকীয়ে। গাড়ীৰ পৰা নমাই মোক ভৰিত গুলী মাৰিছে বুলি আৰক্ষীয়ে এনেদৰে মান্নান আহমেদে আৰক্ষীলৈ বুলি বিস্ফোৰক অভিযোগ আনিছে। এনেদৰে লাভ জাহাদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া অসম চৰকাৰ, সষ্টম হৈ পৰিছে অসম আৰক্ষী। হিন্দু যুৱতীক পলুৱাই নিয়া যিগৰাকী যুৱক, স্ক্ৰীণত আপোনালোকক ফটো দেখুৱাই আছোঁ। আহত যুৱকজনক ইতিমধ্যে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। আমাৰ হাতত ভাষ্য আছে, শিলচৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ভাষ্য আছে, লগতে গুলীবিদ্ধ মান্নান আহমেদৰো ভাষ্য আছে। আমি দুয়োটাই ভাষ্যই আপোনালোকক শুনাম। প্ৰথমে আপোনালোকক শিলচৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ভাষ্য শুনাবলৈ বিচাৰিছোঁ। কিন্তু এটা চিৰিয়াছ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা উদ্ভৱ হৈছিলে। তাত এগৰাকী 19 বছৰীয়া ছোৱালীক, চাহ বাগিচাৰ ছোৱালী স্থানীয় এগৰাকী যুৱকে, তেওঁ ইতিমধ্যে বিয়া বাৰু কৰোৱা ল'ৰা ছোৱালী আছে, আৰু ছোৱালীজনীক কিডনেপ কৰি লৈ যায়। তাৰ ফলত স্থানীয় ৰাইজে তাত কেইবাশ লোক গোট খাই তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সেই সময়ত পুলিচৰ সৈতেও যিসকল এজিটেটেড লোক আছিলে তেওঁলোকৰ মাজত হতাহতি হ'ল। আৰু ইতিমধ্যে যিজন ব্যক্তি, একিউজ যিজন ব্যক্তি, তেওঁৰ নাম হ'ল মান্নান আহমেদ, তেওঁৰ বয়স 32 বছৰ। তেওঁ সেই ছোৱালীগৰাকীক কিডনেপ কৰি ইয়াৰ পৰা লৈ যাবৰ কাৰণে চেষ্টা কৰিছিলে। সেইটো সময়ত আমি মিজোৰাম বৰ্ডাৰত বিশেষ সূত্ৰৰ পম খেদি আমি সেই ছোৱালীগৰাকীক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু মান্নান আহমেদ নামৰ যিজন একিউজ ব্যক্তি আছিলে তেওঁক ধৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু ৰাতিয়ে আমি যেতিয়া সেইজন ব্যক্তিক আমি লৈ আহোঁ, বাছকান্দি আউটপোষ্টত যেতিয়া লৈ অহা হয়, বাছকান্দি আউটপোষ্টলৈ লৈ অহা হয়, সেইটো সময়তে ৰাতি প্ৰায় 2টা বজাত যেতিয়া তেওঁক চিকিৎসাৰ কাৰণে লৈ যোৱা হয়, মানে নৰ্মেল চিকিৎসাৰ কাৰণে যেতিয়া লৈ যোৱা হয়, সেই সময়ত শিৱপুৰ নামৰ এটা অঞ্চলত, মৰগাং শিৱপুৰ বাছকান্দিৰ এটা অঞ্চলত তেওঁ আমাৰ আৰক্ষীৰ যিজন কৰ্তব্যৰত কনষ্টেবল আছিলে তেওঁক আঘাত কৰি তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু পলাই যাবলৈ চেষ্টা কৰি তেওঁ বহু দূৰ দৌৰি যায়। পুলিচে তেওঁক বাৰম্বাৰ তেওঁক ৰ'বৰ কাৰণে নিৰ্দেশ দিয়ে। তেওঁক ৰ'বৰ কাৰণে ৱাৰ্ণিং দিয়াৰ পিছতো তেওঁ নৰয়। তেতিয়া পুলিচে উপায়ন্তৰ হৈ এটা ব্লেংক ফায়াৰ কৰে, আৰু ব্লেংক ফায়াৰ কৰাৰ পিছতো যেতিয়া তেওঁ নৰয় আৰু তেওঁ ওচৰতে মানে যিটো পথাৰ আছিলে আৰু ৰাতিৰ সুযোগ লৈ তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু সেই সময়তে পুলিচে তেওঁক বিল' দ্য নি আৰু তেওঁক এটা ফায়াৰ কৰিবলৈ কাৰণে বাধ্য হয়। আৰু সেই সময়তে তেওঁ ভৰিত কিছু পৰিমাণে আহত হয় আৰু লগে লগে পুলিচে তেওঁক ধৰিবলৈ সক্ষম হয়। এনেদৰে এতিয়া শিলচৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই উল্লেখ কৰিছে। আৰু আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি 32 বছৰীয়া যিগৰাকী মান্নান আহমেদ, তেখেতে 19 বছৰীয়া এগৰাকী যুৱতীক, বাগানীয়া যুৱতীক অপহৰণ কৰি লৈ যোৱা বুলি অভিযোগ পাইছিলে আৰক্ষীয়ে। আৰু সেই অভিযোগৰ ভিত্তিতেই এতিয়া আহিছোঁ আমি আজিৰ দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ। পুনৰ কংগ্ৰেছৰ জয় জয়কাৰ, কিয়নো জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিলে কংগ্ৰেছে। কৃষকৰ 2 লাখ টকা ঋণ ৰেহাই দিছে কংগ্ৰেছে। নিৰ্বাচনৰ পূৰ্বে কৃষকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে এতিয়া ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত সবিশেষ খবৰ আমি লৈ আহিছোঁ আপোনালোকৰ বাবে।
জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিছে এতিয়া কংগ্ৰেছ চৰকাৰে কংগ্ৰেছে যি আচলতে প্ৰতিশ্ৰুতি দিছিলে কৃষকক 2 লাখ টকা ঋণ ৰেহাই দিলে কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে আমিও দেখিছিলোঁ যে বহুকেইটা গ্যাৰান্টি দিছিলে কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে কৃষকক প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধী নিজে গৈ কিনে গ্যাৰান্টি দিছিলে প্ৰতিশ্ৰুতি দিছিলে 2018 ৰ 11 ডিচেম্বৰৰ পৰা 2023 ৰ 9 ডিচেম্বৰলৈকে ঋণ লোৱা কৃষকৰ ঋণ ৰেহাই সম্পূৰ্ণ ৰেহাই 15 আগষ্টৰ পূৰ্বে লাখ লাখ কৃষকৰ ঋণ মাফ কৰিব এতিয়া কংগ্ৰেছ চৰকাৰে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত এই সিদ্ধান্ত লৈছে আপোনাৰ তেলেংগানা চৰকাৰে আমি দেখিছিলোঁ তেলেংগানাৰ নিৰ্বাচনৰ পূৰ্বে বহুকেইটা প্ৰতিশ্ৰুতি দিছিলে ইয়াৰ দ্বাৰা উপকৃত হ'ব প্ৰায় 48 লাখ কৃষক ভাবক 48 লাখ কৃষক ইয়াৰ দ্বাৰা উপকৃত হ'ব জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে এতিয়া এনেদৰে পূৰণ কৰিছে কংগ্ৰেছে এনেদৰে পূৰণ কৰিছে ৰাহুল গান্ধীয়ে আমি দেখিছিলোঁ নিৰ্বাচনৰ পূৰ্বে 6টাকৈ গ্যাৰান্টি দিছিলে 6টাকৈ মানে প্ৰতিশ্ৰুতি দিছিলে জনতাক আৰু এতিয়া যেন সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ গৈ আছে আৰু সেই 6টা গ্যাৰান্টি অথবা প্ৰতিশ্ৰুতিৰ এটা গুৰুত্বপূৰ্ণ গ্যাৰান্টি অথবা প্ৰতিশ্ৰুতি আছিলে 2 লাখ টকাৰ ঋণ ৰেহাই কৃষকৰ বাবে যিসকল কৃষক আছে আমি ইতিমধ্যে আপোনালোকক তাৰিখটো জনাইছোঁ যে 2018 ৰ 11 ডিচেম্বৰৰ পৰা 2023 ৰ 9 ডিচেম্বৰলৈকে ঋণ লোৱা কৃষকৰ ঋণ সম্পূৰ্ণ ৰেহাই 2 লাখ টকালৈকে 15 আগষ্টৰ পূৰ্বেই লাখ লাখ কৃষকৰ ঋণ মাফ কৰিব এতিয়া কংগ্ৰেছ চৰকাৰে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত ইয়াৰ পৰা লাখ লাখ কৃষক উপকৃত হ'ব প্ৰায় 48 লাখ কৃষক এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব এয়া খবৰ আপোনালোকে লাভ কৰিছে তেলেংগানাৰ পৰা জনতাক দিয়া প্ৰতিশ্ৰুতি এতিয়া কংগ্ৰেছে এনেদৰে আখৰে আখৰে পালন কৰিছে আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত